হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ দৰঙীয়া পঞ্চায়ত অল্ফাৰ্মিং টিপছলৈ। মই আজি আমাৰ ফাৰ্মৰ নতুন আলহী এজনী ইয়ৰ্কশ্বায়াৰ এখন মাইকী গাহৰি এজনী আনিছিলোঁ। এয়া চাওক, সুন্দৰ, চেহেৰাও ধুনীয়া। এইটো মোৰ বৰটো হয়। ইহঁতৰ মানে কি মিটিঙৰ কাৰণে থৈছোঁ ইয়াতে। মোৰ বৰটো মানে অলপ সৰু হয় দেই ফ্ৰেণ্ডসকল। মিনিমাম ইয়াৰ ৱেইট চাগে 40 কিলোমান হ'ব চাগে। 40 কিলোমান হ'ব, মানে অলপ সৰু আছে, হ'লেও মানে মিটিং কৰিব পৰা হৈছে। মই চাইছিলোঁ মানে আমাৰ ওচৰৰে দাদা এজনৰ মাইকী এজনী আহোঁতে মই মানে এই মোৰ বৰটোৰে মানে কৰিছিলোঁ। তাৰপিছত মানে এইজনী মই তাৰমানে অনাৰ পিছদিনাই মানে গৰম আহিছিল। কালি আনিছিলোঁ মই, আজি তাৰমানে হিটত আহিছিলে। সেইবাবে মই মিটিং কৰিবৰ কাৰণে মোৰ বৰটোৱে ৰাখিছোঁ। ৰাতিপুৱা হৈছে, মিটিং হৈছে বাৰু ৰাতিপুৱা, আৰু অহাকালি চাই লওঁ কি হয়। এইজনীয়ে মই আপোনালোকক আপডেট দি থাকিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব আপোনালোকে বন্ধুবৰ্গৰ মাজত। আৰু মই ইয়াৰ আপডেটবোৰ দি থাকিম আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।